সাবস্ক্রাইব কৰক মোৰ চেনেল ষ্টুডেণ্ট হেল্প চেণ্টাৰ আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবলৈ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম দশমমান শ্ৰেণীৰ অনুশীলনী 1.1 আৰু 2 নম্বৰ অংকটো। ছাত্ৰ ছাত্ৰীসকলে যদি কিতাপখন উলিয়ালে সুবিধা হ'ব। 2 নম্বৰ অংকটো মই এবাৰ পঢ়ি দিবলৈ চেষ্টা কৰিম। তাতে আছে কি দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাক 6q + 1 6q + 3 বা 6q + 5 আৰ্হিৰ। গতিকে কিতাপত অংকটো যদি তোমালোকে লিখি লোৱা তেতিয়া সুবিধা হ'ব। কিতাপখন উলিয়াই মই কিতাপখনৰ পৰা লিখি নাথাকোঁ, তোমালোকে লিখি ল'বা। ভিডিঅ'টো বেছি লং কৰিব নোৱাৰি, সেইবাবে মই কিতাপখনৰ পৰা লিখি নলওঁ অংকটো। এই ক্ষেত্ৰত আমি ডাইৰেক্ট আমি কি কৰিম, সমাধানটো লিখিম। সমাধান আমি এটা যোগাত্মক অখণ্ড সংখ্যা এৰে আৰম্ভ কৰোঁ। আমি ধৰা হ'ল এ এটা যোগাত্মক অযুগ্ম সংখ্যা। ধৰা হ'ল এ যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা, যোগাত্মক অযুগ্ম সংখ্যা ধৰা হ'ল এটা যোগাত্মক অযুগ্ম সংখ্যা। ইয়াতে আৰু বিটো কি হ'ব, তোমালোকে যদি চোৱা অংকটো কি আছিলে 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হি বুলি কৈছে হয়নে। তেতিয়াহ'লে ইয়াতে এইটো যদি আমি বি বুলিতে কলন বিধিৰ লগত তুলনা কৰি চাওঁ, bq + r। ইয়াতে বিটো চোৱা প্ৰত্যেকটোতে বিটো 6 আছে, সেইকাৰণে আমি বিটো কি বুলি ধৰিম ইয়াত, আৰু ইয়াত b = 6। যিহেতু আমি কলন বিধিটোৰ পৰা গম পালোঁ হয়নে, কলন বিধি bq + r আহি যদি গোটেইকেইটা প্ৰত্যেককে সজাই চাওঁ b হেড আছে 6, সেইকাৰণে আমি 6 বুলি ধৰি লৈ কলন বিধি প্ৰয়োগ কৰি পাওঁ। কি আছিলে কলন বিধিটো কি আছিলে, আমি a = bq + r হয় নহয়, a = bq + r। এইটো সূত্ৰ লিখি লৈছোঁ। যিহেতু কি আছিলে যিহেতু আমি আৰৰ যিটো হেৰিটো জানো, মানটো জানো 0 <= r <= b। ইয়াত যোগাত্মক ভাগশেষবোৰ কি হ'ব, যোগাত্মক ভাগশেষ আমি অযুগ্মখিনি ধৰা নাই বা যুগ্মখিনি ধৰা নাই, গোটেই যোগাত্মকখিনি ধৰিছোঁ। যোগাত্মকখিনিত কি হ'ব 0 1 2 3 লৈকে হ'ব হয় নাই, 4 2 নহয় 3 লৈকে হ'ব। অৰ্থাৎ আমি কি বুলি লিখিব পাৰোঁ, অৰ্থাৎ a 6q নহয় 6q + 1, ইয়াত 3 নহয়, ইয়াত 4 লৈকে হ'ব, 4 লৈকে হ'ব, 5 লৈকে নহয়, 4 লৈকে হ'ব বা 5 লৈকে হ'ব, একো নাই, কিয় নহ'ব। ইয়াত 0 পৰা কি আছে 5 লৈকে আছে, 0 নহয় ইয়াত 1 হ'ব, 1ৰ পৰা হ'ব, 0 পৰা নহয় 1ৰ পৰা 5 লৈকে হ'ব হয়নে। ইয়াৰ আৰৰ মানে লিমিটটো হয় নাই, আৰৰ লিমিট আমি অযুগ্মখিনি ধৰিব যোৱা নাই, অকল যুগ্ম অযুগ্ম গোটেইখিনি ধৰিছোঁ, গোটেইখিনিকে যোগাত্মক ধৰিছোঁ। যোগাত্মক মানে 1ৰ পৰা 5 লৈকে ধৰিছোঁ হয় নাই। অৰ্থাৎ a 6q + 1 নাইবা কি 6q + 3 হয় বা 6q + 3 এই গোটেইখিনি হ'ব পাৰে হয় নাই, গোটেইখিনি হ'ব পাৰে। 6q + 2 হ'ব পাৰে, 6q + 2 বা 6q + 3 বা 6q + 4 বা 6q + 5 নে, এই গোটেইখিনি হ'ব পাৰে। য'ত কিউটো এটা ভাগশেষ হ'ব লাগিব। যদি এইখিনি হয় কিউটো এটা কি হ'ব, ভাগশেষ হ'ব। গতিকে আমি কি হয়, এইখিনি এটা কিউ এটা ভাগশেষ হ'লে এই স্বাভাৱিক সংখ্যা যোগাত্মক সংখ্যা গোটেইখিনি কি হ'ব, ইয়াৰ আৰ্হিৰ হ'ব। তেনেহ'লে আমি যিহেতু যেই নহওক কি হ'ব, যেই নহওক কি হ'ব, যেই নহওক আমি কিন্তু ইয়াতে যিখিনি এতিয়া যোগাত্মক সংখ্যা ধৰিলোঁ সেইখিনি গোটেইখিনি যোগাত্মক, অযুগ্ম যুগ্ম বুলি কথা নাই। কিন্তু আমি ইয়াতে কি বুলি ধৰিছোঁ, অযুগ্ম বুলি ধৰিছোঁ। যিহেতু আমি এটো আমি কি বুলি ধৰি লৈছিলোঁ যে অযুগ্ম, তেনেহ'লে আমি দেখিম যিহেতু
অযুগ্ম সেয়ে কি হ'ব এ অকল ইয়াৰ ভিতৰত অযুগ্ম সংখ্যাকেইটাহে হ'ব মানে অযুগ্মকেইটা কি 1 3 5 এইকেইটা হ'ব যুগ্মকেইটা নহ'ব হয়নে সেইকাৰণে আমি এ কি লিখিব পাৰোঁ যে 4q + 2 4q + 4 6q সৰি এটা 6q আছিলে 6q + 4 2 6q + 4 হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে যে এটো অযুগ্ম আছিলে যুগ্ম নহয় সেইকাৰণে যুগ্ম সংখ্যা হ'ব নোৱাৰে নহয় না এটো নোৱাৰে গতিকে যিকোনো যোগাত্মক অযুগ্ম সংখ্যা আছিলে সৰি অযুগ্ম দিলে হ'ব অযুগ্ম অখণ্ড সংখ্যা 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হি হয়নে বৰ্তমান আমি অংকটো এবাৰ কৰি হৈ গৈছে কিন্তু আমি প্ৰথমৰ পৰা যদি বুজাই দিবলৈ চেষ্টা কৰোঁ ছাত্ৰ ছাত্ৰীলৈ বুজিব পাৰে আমি প্ৰথম দেখা পাইছে এইখিনি আৰ্হি যিকোনো কৈছে কি প্ৰশ্ন তোমালোকে যদি পঢ়িছা সুবিধা হ'ব দেখুওৱা যে যিকোনো অযুগ্ম অখণ্ড সংখ্যা 6q + যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা এইখিনি আৰ্হি হ'ব বুলি কৈছে নে এইখিনি আৰ্হি যদি এইখিনি আৰ্হিৰে হয় তেন্তে কি হ'ব আমি প্ৰথমতে এ এটা যোগাত্মক অযুগ্ম সংখ্যা বুলি ধৰি ল'লোঁ আৰু ইয়াত b = 6 b টো কাৰণে এইখিনি প্ৰত্যেকতে a = b q আহি যদি ইকুৱেলিটি কলমবিধি সজাই চাওঁ তেনেহ'লে b = 6 আছে কাৰণে b = 6 ধৰিলে কলমবিধি প্ৰয়োগ কৰি পাওঁ যিহেতু কলমবিধি সূত্ৰটো এটা আছিলে হয়নে এইটো তেতিয়াহ'লে ইয়াতে কি হ'ব যোগাত্মক ভাগশেষবিলাক কি হ'ব 1 কিন্তু এইটো কলমবিধিৰ ক্ষেত্ৰতহে আছিলে কিন্তু আমাৰ এইটো ক্ষেত্ৰত কি হ'ব এইটো 1 হ'ব হয় নহয় কাৰণ ইয়াৰ পৰা 1ৰ পৰা আৰম্ভ হৈছে 1ৰ পৰা আৰম্ভ হৈ তেনেকৈ হ'ব এইটো আমি লিখিব নালাগে ছাত্ৰ ছাত্ৰীসকলে 0 লিখি দিলে খাতাত কাটিব নোৱাৰে কোনেও ভাগশেষখিনি কিন্তু আমি কিমান পালোঁ 1ৰ পৰা 5 লৈ যিহেতু যোগাত্মকখিনি লিখিছোঁ আমি যুগ্ম বাছা নাই এতিয়া অকল যোগাত্মকখিনি লিখিছোঁ প্ৰথমতে সেইকাৰণে যোগাত্মক 1ৰ পৰা 5 লৈ 1ৰ পৰা 5 লৈ গোটেইখিনি আমি লিখি দিলোঁ অৰ্থাৎ a 4q + 6 সৰি এইটো ভুল আছিলে মোৰ 6q + 1 6q + 2 6q + 3 6q + 4 6q + 5 যিকোনো আৰ্হি এটা হ'ব পাৰে য'ত q এটা ভাগশেষ এইটো আমাৰ এইকণলৈকে হ'ব পাৰে কিন্তু তাৰপিছত কি হ'ব যিয়ে নহওক কিন্তু আমি এটো কি বুলি ধৰিছিলোঁ যোগাত্মক বুলিহে ধৰিছিলোঁ অযুগ্ম বুলি ধৰিছিলোঁ নাই অযুগ্ম হোৱা খাতিকে ইয়াত যিখিনি অযুগ্ম আছে অযুগ্মখিনিহে হ'ব অকল 1 3 5 তেনেহ'লে এইখিনিহে কি হ'ব অকল 6q হ'ব নোৱাৰে এইখিনি মানে যুগ্মখিনি হ'ব নোৱাৰে বুলি লিখি দিব লাগিব যুগ্মখিনি হ'ব নোৱাৰে যদি যুগ্মখিনি হ'ব নোৱাৰে অযুগ্মখিনি হ'ব সেইকাৰণে গতিকে যিকোনো অযুগ্ম অখণ্ড সংখ্যা 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হি আশা কৰোঁ অংকটো বুজি পালা মই এবাৰ সুবিধা দিম লিখি ল'বলৈ তোমালোকে পাছ কৰি ভিতৰত লিখি ল'ব পাৰা মই এবাৰ বিজ্ঞানটো এনেকৈ দি দিম তেতিয়া তোমালোকৰ সুবিধা হ'ব মই অংকটো এবাৰ ৰখাই দিছোঁ পাছ কৰি লিখি ল'বা আৰু যিসকলে ভিডিঅ'বিলাক চাই আছা সদায় সকলোৱে কমেণ্ট কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু শ্বেয়াৰ কৰিবলৈতো নক'ম লাইক কৰিবা অকল কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইবটো কৰিবাই সেইটো তাৰপিছত যদি কিবা অংক নুবুজা আছে তেনেহ'লে মোক কমেণ্ট বক্সত জনাবা মই কৰি দিবলৈ চেষ্টা কৰিম ধন্যবাদ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ